অটোৱালা মই কটাবাৰীৰে অটো চলাই মই খাওঁ। মই কিন্তু কম বস্তু নহয় দেই, দুটা বিয়া পাতিছোঁ মই। মোৰ চলি ভলি 9টা, আৰু এটা বিয়া পাতিম। চেটৰ মহিলা নহয়, চেটৰ পাৱাৰ। দাদা যাবনে? মই গণেশগুৰিলৈ যাম। ভাড়া কিমান লাগিব? ভাড়াটো 500 টকা হ'ব বাইদেউ। দাদা মোৰ কিন্তু অলপ গেছৰ প্ৰব্লেম আছে। গাড়ীত গৈ থাকিলে পাদি থাকো আৰু পাদৰ বিৰাট ধুনীয়া চেণ্ট ওলায়। ক'ৰ কি কথা ক'বা আহিছে বাইদেউ? নৰে মোৰ গাড়ীত যাবা নৰে। এই পাদি কৰা মানুহ মই গাড়ীত নেনাও নহয়। বাপৰে বাপ, মোৰ নতুন গাড়ীখন একদম নষ্ট হৈ যাব। আপুনি বেলেগ ব্যৱস্থা কৰক। ক'ৰ কি কাষ্টমাৰ গিলা আহে মোৰ তাতে, বাপৰে বাপ, পেটৰ দুনিয়াৰ গু। এই গুহৰ পৰা লৈ কিনে নতুন কাপোৰ পিন্ধি বাহিৰত চকচকীয়া হৈ আহে। আজি আৰু ভাড়াই নামৰো, এতিয়া ঘৰতে গুচি যাওঁ আৰু। চলি পলিকেইটা অলপ বজাৰত ফুৰাব লৈ যাব লাগে। চেটৰ পাৱাৰ।